Hello, hi, welcome back to my YouTube channel. Hey ঠাইডোখৰ দেখিছে, সেই ঘৰটো দেখিছে, সেই ঘৰটো এতিয়া আপোনালোকে ঘৰটো চাব। ইয়াত যদি বৰষুণ দিয়া হয় তো বৰষুণ দিলে পানী পৰি ইয়াত পৰিব, জেক হৈ যাব। তো সেইকাৰণে এই ঠাইডোখৰ য'ত শাক ছিটিয়াম, এতিয়ালৈকে ছিটিওৱা নাই শাক, য'ত শাক ছিটিয়াম ঢিপ কৰি দিব লাগিব। আৰু এই পানী পৰা এই দেখিছেনে, এই পানী পৰা এইডোখৰত এটা গাঁত কৰি দিওঁ, পানীটো যেন বেলেগলৈ চলি যাব পাৰে, তেনেদৰে সুবিধা কৰি দিব লাগিব। আৰু বৰষুণৰ আৰু এই ঠাইডোখৰ অলপ ওখ কৰি দিব লাগিব। এতিয়া মই এই কামটো কৰি দিম। এতিয়া ওখ কৰি অলপ ঢিপ কৰি দিব লাগিব আৰু এইখন আঁতৰাই লৈ এতিয়া এখন ঢিপ কৰি দিব লাগিব। তাৰপিছতহে মই মূলা শাক সিঁচি দিম। এতিয়া এই কামটো কৰোঁ মই। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है। এয়া মই সুলতান মূলা পেকেট আনিছোঁ। এই সুলতান মূলা পেকেটটো এতিয়া মই সিঁচিম। এতিয়া ऐसी जीत अब चाहे जिंदगी ऐसी जीत। চব ঘৰটো বনাই হৈ গ'ল আৰু গুটিও সিঁচি দিলোঁ আজি, আৰু অলপ ঢিপ বনাই দিছোঁ, কাৰণ পানীটো জমা নহওক সেই বুলি মই ঢিপো বনাই দিছোঁ। কিছুমানে কয় যে ডিম্পু বৰুৱাহঁতৰ গোটেই ব্লগ চেনেল কেলৈ নবনাওঁ, ক'ৰবাত গৈ ইনফৰ্মেশ্যন দে। মোৰ যিহেতু এই চেনেলটো হৈছে, নামটোৱে হৈছে বন্ধু মৃদুল লাইফ। তো বৰ্তমান মোৰ লাইফে যিটো কাম কৰিবৰ কাৰণে কৈ আছে তো সেইটোৱে মই দেখাম। তো যদি ভগৱানৰ কৃপাত যদি ক'ৰবাত যাবৰ কাৰণে যদি সৌভাগ্য হয় তেতিয়া মই নিশ্চয় আপোনালোকক দেখাম। তো বৰ্তমান যিটো পৰিস্থিতি চলিছে, যেনেকুৱা ধৰণৰ মোৰ লাইফে জলৈ নি আছে, যি কৰিবৰ কাৰণে কৈ আছে, তো সেইটোকে বৰ্তমান কৰি আপোনালোকক দেখাই আছোঁ। তো এনেকুৱা ধৰণে মোৰ চেনেলত ভিডিঅ' আপোনালোকে চাবলৈ পাব। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব, আৰু ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব। আৰু আপোনালোকে যদি নতুনকৈ আহিছে মোৰ চেনেলটো চাবৰ কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, আজিলৈ বাই বাই, টাটা।